এল্টো এলেক্সা এখন ৰেডি হৈ গ'ল আপোনালোকে নিব পৰা হৈ গ'ল ভাবিলে আপোনালোক ধুনীয়াকৈ ৰিভিউটো দেখাওঁ গাড়ীখন কালি ৱাশ্বিঙত দিলোঁ ৱাশ্বিঙত দিয়াৰ পিছত আপোনালোকক ভাবিলোঁ আজি ভালকৈ দেখাই দিওঁ ভিডিঅ'টো আৰু নতুনকৈ যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই সকলোৱে ছাবস্ক্ৰাইব কৰি ল'ব আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিব আহক ভিডিঅ'টো চাই লওক গাড়ীখন আপোনালোকে চাই লওক একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনৰ নিচিনা হৈ আছে আৰু কিছুমান বস্তু আচলতে 2013 চনৰ বা 2014 চনৰ বুলি কথা কিছুমান বস্তু বহুত ধুনীয়া হৈ থাকে বহুত পুৰণা হ'লেও এজটো মেটাৰ নকৰে কণ্ডিশ্যনেহে মেটাৰ কৰিব গাড়ীখন কেনেকুৱা হৈ আছে আৰু গাড়ীখনৰ প্ৰাইচটো ৰাখিছোঁ একদম ফিক্স হ'ব 1,90,000 টকা উইথ ট্ৰান্সফাৰ ইঞ্চুৰেঞ্চ পলিউশ্যন ফেইল আছে মই কৰি দিম ধুনীয়াকৈ আৰু গাড়ীখন চাইনিং চাওক আপোনালোকে কালাৰ একদম পূৰা চিকচিকাই আছে কণ্ডিশ্যন বঢ়িয়া হৈছে টায়াৰ গোটেইখিনি টায়াৰ নতুন ৰিচেণ্টলি টায়াৰ চেঞ্জ কৰিছে গোটেইখিনি টায়াৰ নতুন আছে কাম বুলিবলৈ গাড়ীখনত একো নাই কম চলি আছে গাড়ীখন 40,000 ভিতৰত চলিছে সেইটো কাৰণে গাড়ীখন একদম বঢ়িয়া হৈ আছে বাকী কণ্ডিশ্যন আপোনালোকে দেখিছেই গাড়ীখন অনুমান কৰিব পাৰিছেই কণ্ডিশ্যন দেখি আৰু ইণ্টেৰিয়ৰ বহুত ধুনীয়া আছে চাবি লগোৱা জেগাটো আপোনালোকে চাব পাৰে মই দেখুৱাম ভিডিঅ'টোত একদম পূৰা মজা হৈ আছে ষ্টেৰিংবোৰ একদম নতুনৰ নিচিনা হৈ আছে আৰু ৰূপৰ চুপবোৰ আপোনালোকে চাব পাৰে ৰূপখিনি একদম পূৰা নতুন হৈ আছে ইয়াতে কোনো বোলে মই ৱাশ্বিং দিছোঁ আনি কিবা কৰিছোঁ তেনেকুৱা কোনো কথা নাই একদম গাড়ীখন অনা পাই তেনেকুৱা পূৰা নতুন হৈ আছে ডিকি চেকিবোৰ ইমান ইউজ হোৱাই নাই পূৰা ধুনীয়া হৈ আছে গাড়ীখন আৰু ইঞ্জিনটো আপোনালোকে দেখিলেই গম পাব একদম নতুন গাড়ীৰ নিচিনা হৈ আছে ইঞ্জিন মই দেখুৱাই দিম বাৰু অকণ খুলি ইঞ্জিনটো একদম পূৰা নতুন গাড়ীৰ নিচিনা হৈ আছে আৰু ডিকিটোও মই দেখুৱাম প্ৰথমতে আপোনালোকে ইঞ্জিনটো চাই লওক ইঞ্জিনৰ কণ্ডিশ্যন দেখিলে আপোনালোকে গম পাই যাব পূৰা একদম চিল হৈ আছে আৰু এইখন গাড়ী আপোনালোকে গেৰাণ্টি দিছোঁ 10 বছৰলৈও আপোনালোকে চাগে একো কৰিবই নালাগে ইমানেই ধুনীয়া হৈ আছে এপন চাই লওক পূৰা চিল আছে কোনো এক্সিডেণ্টেল ইছ্যু নাই আৰু হেডটো মই ওচৰৰ পৰা দেখুৱাই দিম চাই লওক একদম পূৰা চিল হৈ আছে দেখিছেনে এইটো পূৰা চিল হৈ আছে তো গাড়ীখন বহুত ধুনীয়া হৈ আছে ডিকিটোতো একদম পূৰা নতুন হৈ আছে মানে ডিকিটো ইমান ইউজে কৰা নাই গাড়ীখন মই নিজে সেইটো কাৰণে চলাই আছোঁ মৰমতে চলাই আছোঁ বৰ ধুনীয়া লাগে গাড়ীখন চলাবলৈ সেইটো কাৰণে নিজে চলাইছোঁ ডিকি চেকিবোৰ আপোনালোকে চাই লওক এইফালে স্পীকাৰ লগোৱা আছে মিউজিক চিষ্টেমো ধুনীয়া AC ৰানিং গোটেই ধুনীয়া হৈ আছে একো কাম নাই অকণমান লেফ্ট ছাইডৰ চকাটো অকণ বেয়া ছাইড গ'লে কুটুক চাউণ্ড এটা দিয়ে বছ সেইটোৱে ডেলিভাৰ পিনটো চাউণ্ড সম্ভৱ হ'ব পাৰে চাগে সেইটো মই ঠিক কৰা নাই বাকী আপোনালোকৰ কণ্ডিশ্যনো বহুত ধুনীয়া হৈ আছে আৰু ষ্টেৰিং চিষ্টেমবোৰ পূৰা নতুন গাড়ীৰ নিচিনা হৈ আছে মই দেখুৱাই দিম চাব আপোনালোকে চাবি লগোৱা জেগাটো পূৰা নতুন হৈ আছে চাবিটোও নতুন হৈ আছে আৰু ষ্টেৰিঙৰ গ্ৰিপ চিপবোৰ চাওক আপোনালোকে পূৰা মজা হৈ আছে ক্লাছ এক্সেলেটৰ বহুত ধুনীয়া এইবোৰ একো কামেই নাই একদম ধুনীয়া মানে নিজৰ কাৰণে কোনোবাই ল'লে আৰামত বহুত দিন চলাব পাৰিব আৰু ভাবিলোঁ দেখুৱাই দিওঁ ভিডিঅ'টো ভালকৈ তো আজিলৈ ইমানেই আছিল বাই বাই